Mama tuman naika, Mama tuman naika, Bodan bostu suicide, Mama tuman naika, Okam sarkan naika, Ronjit Das naika, Ottabase hamogir mujnabidi root karo, Ottabase hamogir mujnabidi root karo, Mama tuman naika, Mama tuman naika, Mama tuman naika, Mujnabidi suicide, Mujnabidi akaklangita, Ottabase hamogir mujnabidi akaklangita. তৃণমূল কংগ্রেস জিন্দাবাদ বিজেপিক আমি সকীয়াই দিব খুজিছো কেৱল হিন্দুত্বৰ শ্লোগান দি কেৱল জয় শ্ৰীৰাম ক'লেই ৰাইজৰ কল্যাণ নহ'ব, মূল্য বৃদ্ধিৰ ৰোধ নহ'ব, হাতে কামে কাম কৰিব লাগে। আজি আপোনালোকে চাওক এই বিজেপিৰ চৰকাৰ এটাৰ পিছত এটাকে বস্তু আজি 14 চনৰ পৰা ক্ৰমান্বয়ে আকাশলংঘী হৈ আছে আৰু প্ৰতিদিনে আকাশলংঘী হৈ আছে। নিয়ন্ত্ৰণৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই। কেৱল তেওঁলোকে ধৰ্মীয় ৰাজনীতি কৰি আছে, সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে আৰু এতিয়া এনেকুৱা অৱস্থা পালেগৈ যে ঔষধৰ দাম 20% বৃদ্ধি কৰি দিয়াৰ ফলত আজি বহু মানুহে ঔষধ কিনিব নোৱাৰি মৃত্যুৰ ঘৰত গণিছে। আৰু এতিয়া বস্তুৰ দাম, চাউলৰ দাম আপোনাৰ 10 টকা কৰিলে। সিদিনা এজন মন্ত্ৰীয়ে কৈছে, যোগান মন্ত্ৰীয়ে কৈছে, মই তেওঁক ধিক্কাৰ দিছোঁ। তেওঁ কৈছে বোলে এইটো চাউলৰ দাম ব্ৰেণ্ডেড চাউলৰ দামহে, ধনী মানুহে খোৱা চাউলৰ দামহে। যে মই তেওঁক প্ৰশ্ন কৰিব খুজিছোঁ যে এনেকুৱা বিভাজনমুখী কথা কৈ, এনেকুৱা চালে বেলেগ কোৱা কথা কৈ তেওঁলোকে গোটেই সমস্যাটো তেওঁলোকে লাঘৱ কৰিব খুজিছে। আজি শাক পাচলিৰ যেনেকুৱা আকাশলংঘী দাম, আজি প্ৰত্যেকটো বস্তু এতিয়া যি দাম আছিলে তাৰ ওপৰত আকৌ দাম আকাশলংঘী কৰি আজি মানুহক এতিয়া আলু কচু খাব লাগিব। এতিয়া আমি মানুহে শাক পাচলি খাব নোৱাৰোঁ, ভাত খাব নোৱাৰোঁ, মিঠাতেল দালি কিনিব নোৱাৰোঁ, ৰহৰ দালি কিনিব নোৱাৰোঁ, মাটি দালি কিনিব নোৱাৰোঁ। এতিয়া মানুহে সেই আদিম যুগলৈ মানুহ যাব লাগিব যে আমি কচু খাব লাগিব, ঢেকীয়া খাব লাগিব, এইবিলাক সিজাই খাব লাগিব। সেই অৱস্থালৈ বিজেপিয়ে লৈ গৈছে আৰু এইটোৱে হৈছে বিজেপিৰ সবকা সাথ সবকা বিকাশৰ নমুনা। আৰু এইটোৱে হৈছে হিমন্ত বিশ্ব শৰ্মাৰ এইখন হৈছে ভাৰতবৰ্ষৰ ভিতৰত 5খন শ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন শ্ৰেষ্ঠ ৰাজ্য। এইটোৱে হৈছে নৰেন্দ্ৰ মোদীৰ শ্লোগান যে অসম উত্তৰ পূৰ্বাঞ্চল অষ্টলক্ষ্মীৰ দেশ, য'ত অষ্টলক্ষ্মীৰ দেশত আজি মানুহে মূল্য বৃদ্ধিত বুঙা হৈ আজি খাবলৈ নাপায়, মানুহৰ মৃত্যুক্ষণ গণিছে। আজি ঔষধ কিনিব নোৱাৰি মানুহে মৃত্যুক্ষণ গণিছে। আৰু বিজেপি চৰকাৰ এতিয়াও তেওঁলোকে এই অহংকাৰত আজি তেওঁলোকে জনতাৰ এই সমস্যাৰ প্ৰতি উঠি দি কেৱল তেওঁলোকে ক্ষমতাৰ কেৱল ৰাজনীতি কৰিছে, কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিছে, কেৱল সিন্ডিকেটৰ ৰাজনীতি কৰিছে, কেৱল টকাৰ ৰাজনীতি কৰিছে। আমি সেইকাৰণে বিজেপিক আজি এই প্ৰতিবাদৰ যোগেদি আমি ধিক্কাৰ দিছোঁ আৰু ৰাইজক আমি এটা আহ্বান জনাইছোঁ। ৰাইজে ইমান দিন ৰাইজে কষ্ট ভুগিলে, ৰাইজক আমি ধৈৰ্য ধৰিবলৈ আহ্বান দিছোঁ। ৰাইজে ধৈৰ্য ধৰক আৰু 7 মাহ দিন ধৈৰ্য ধৰক। 24ৰ নিৰ্বাচন আহি আছে, এই এপ্ৰিল মাহত